তো নমস্কাৰ সকলোকে কি খবৰ আপোনালোকৰ আৰু স্বাগতম জনাইছোঁ আপোনালোকক মোৰ এটা নতুন ভিডিঅ'লৈ বহুত দিনৰ মূৰত কমসে কম 2-3 মাহমানৰ মূৰত 3 মাহটো নাই হোৱা 2 মাহমান হ'ল কি কৰিব আৰু উপায় নাছিল মই বহুত দিন ভিডিঅ' নাই দিয়া সেইবাবে ভাবিলোঁ বহুত দিনৰ মূৰত ভিডিঅ' আপলোড কৰিছোঁ যেতিয়াহে কিবা নতুনকৈ কৰোঁ সেইবাবে এনেকৈ ভিডিঅ' বনাইছোঁ আপোনালোকৰ বাবে আৰু আমাৰ ঘৰৰ ওচৰতে পাতিছে এখন ভাওনা আমি তালৈকে যাম বলক চাওক এতিয়াতো ৰাতি হ'ল অথনি মই ভিডিঅ' কৰিছিলোঁ দিনত কিন্তু আকৌ বাকী থকা বনাবলৈ পাহৰিয়ে থাকিলোঁ ৰাতি ক্লিপটোৰ লগত জোৰাই দিছোঁ সেইবাবে 2 ছেকেণ্ডতে পোহৰৰ পৰা আন্ধাৰ হৈ গ'ল গেটখন দেখিবলৈ বহুতেই ধুনীয়া লাগিছে আৰু ইয়াত লিখা আছে ভাওনা প্ৰদৰ্শন লগতে সমূহ ভক্তপ্ৰাণ ৰাইজলৈ উষ্ম আদৰণি আৰু এয়া সন্ধিয়াৰ চাকিবতী প্ৰজ্বলন কাৰ্য আৰম্ভ হ'ব অলপ পাছত গেটখন দেখিবলৈ বিৰাট ধুনীয়া লাগিছে আৰু ছাইডৰ গছবোৰ দেখিছে আৰু বৰ্তমান আমি পালোহি নামঘৰ গেটৰ সন্মুখ আৰু ইয়াৰ ডেক'ৰেশ্যনো খুবেই ভাল হৈছে আমি সোমাই গৈ আছোঁ এতিয়া নামঘৰৰ ভিতৰলৈ ইয়াৰ পিছত যাম আমি ৰূপসজ্জা ৰুমলৈ মানে গ্ৰীণ ৰুমলৈ ভাড়াৰীয়াসকলৰ লগত অকণমান বাৰ্তালাপ কৰিম মানে আপোনালোককো দেখাম কি সুধিলোঁ মই ইমান নাজানো ভালকৈ প্ৰথমবাৰ সুধিম এনেকৈ দেই আৰু এইটোৱে ষ্টেজটো ইয়াতে ভাওনা হ'ব আগৰ ককাইদেৱে লৈ গৈ আছে মোক গ্ৰীণ ৰুমলৈ এইয়া সবেশত পাই তো তোমালোকে আজি কি পাঠ লৈছা প্ৰথমে তোমাকে সুধোঁ মই ৰাজকুমাৰী সুমিত্ৰা লৈছোঁ সুমিত্ৰা ধুনীয়া লাগিছে আৰু তুমি মই সুমিত্ৰা নামেৰে সুমিত্ৰা ধুনীয়া লাগিছে আৰু তোমাকো ধুনীয়া লাগিছে একদম সাজি কাচিলে আছে বেষ্ট অফ লাক আৰু এতিয়া মই গ্ৰীণ ৰুমৰ ভিতৰত আৰু এইসকল ভাৱৰীয়াই আজি মঞ্চত প্ৰদৰ্শন কৰিব আৰু সকলোলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা যাচিলোঁ আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে অলমষ্ট ভাৱৰীয়াসকল ৰেডি হ'লেই আৰু কেইজনমানহে আছে বাকী মেকআপ কৰিবলৈ আৰু সেইসকল ভাৱৰীয়াক মেকআপ কৰি সম্পূৰ্ণ হোৱাৰ লগে লগে এই ভাওনাখন নিৰ্ধাৰিত সময়মতে মঞ্চত প্ৰদৰ্শন কৰা হ'ব আৰু এই দুজনক অসুৰক সুধিম এতিয়া ৰোলটো কি আচলতে আপোনাক দেখিবলৈ আজি খুবেই ভয়ংকৰ লাগিছে আপোনাৰ ৰোলটো কি জানিব পাৰিম মধু দৈত্য এখেত আৰু আপোনাৰ নাম ৰঘু আৰু মধু দুইটা ভাই ককাই দৈত্য মজা লাগিছে একদম এইবাৰ আমি যাম কৃষ্ণৰ ওচৰলৈ কৃষ্ণ আৰু বিচাৰি পাই গ'লোঁ কৃষ্ণ নাটকৰ নাম জয় বিজয় ভক্তি পৰীক্ষা অনিশ চক্ৰান্ত আৰু মধুদৈত্য ধুনীয়া লাগিছে আপোনাক একদম হাইটে হেলি মিলিছে বেষ্ট অফ লাক থেংক ইউ আৰু এতিয়া গাই আছে গায়ন আৰু অলপ পাছতে ষ্টাৰ্ট হৈ যাব ভাওনাখন মানে এই গায়ন শেষ হোৱাৰ পাছতে আৰম্ভ হৈ যাব ভাওনাখন আৰু গায়ন গাই এদাই হ'ল আৰম্ভ হ'ব এতিয়া ভাওনাখন এতিয়া প্ৰথমতে সোমাবহি সূত্ৰ যিয়ে গোটেই ভাওনাখন ক'ব কেনেকৈ কি হৈছিল কাৰ লগত হৈছিল কি বিষয়ত হৈছিল সেই বিষয়ে ভাওনাৰ মানে সূত্ৰই বুজাই দিব সকলোকে তাৰ পাছত সকলো ভাৱৰীয়াই আহি নিজ নিজ চৰিত্ৰ প্ৰদৰ্শন কৰিব এই মঞ্চতে এতিয়া ফিলক বাঁহী সুৰটো কি মজা লাগিছে আজি ভিডিঅ'টো ইমানেই আছিল বৰ বেছি দীঘলীয়া নকৰিলোঁ তাৰ বাবে ক্ষমা প্ৰাৰ্থী মই আপোনালোকৰ ওচৰত লগ পাইছোঁ আপোনালোকক এটা নতুন ভিডিঅ'ৰ জৰিয়তে তেতিয়ালৈ বাই বাই